হেল্ল' ৱেলকাম বেক টু মাই চেনেল। আজি মই বনাবলৈ গৈ আছোঁ কেপেচিনো বা হট কফি বনাবলৈ আপোনাক যিখিনি সামগ্ৰী দৰকাৰ সেয়া হ'ল ইনষ্টেণ্ট কফি পাউডাৰ আপুনি যিকোনো ল'ব পাৰে, মাৰ্কেটত সহজে এভেইলেবল। এয়া 250 ml মান গাখীৰ লৈছোঁ আৰু মই লৈছোঁ চেনি মই পিহি গুড়ি কৰি লোৱা নাই। আপুনি যদি ইচ্ছা কৰে আপুনি গুড়ি যিটো চুগাৰ পাউডাৰ আৰু সেইটো ল'ব পাৰে, নহ'লে বা পটাত পিচিও ল'ব পাৰে। যদিহে আপুনি কফিখিনি হুইস্ক কৰা টাইমত ইলেক্ট্ৰনিক বিটাৰ ইউজ কৰে এনেকুৱা ধৰণৰ, তেতিয়াহ'লে আপোনাক গুড়ি পাউডাৰ নহ'লেও হ'ব। আৰু যদিহে আপুনি হাতেৰে হুইস্ক কৰে, হাতেৰে মিহলাই, তেতিয়াহ'লে আপোনাক চেনিখিনি অকণমান গুড়ি কৰি লোৱাৰ প্ৰয়োজন হ'ব পাৰে। এয়া সামগ্ৰীবোৰ তৈয়াৰ কৰি ল'লোঁ। মই হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিম কাৰণে চেনিখিনি গুড়ি নাই কৰা। এই হুইস্কাৰটোৰো মোক প্ৰয়োজন হ'ব, কিয়নো হয় বাৰু আপুনি চাই থাকক, গম পাব। প্ৰথমতে মই পেনত অকণমান গাখীৰ গৰম কৰি ল'ম। এই গাখীৰখিনি ভালদৰে আপুনি উতলিবলৈ দিব, কিয়নো গাখীৰখিনি উতলাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনাৰ কফিৰ সোৱাদ। আমি ঘৰত কি কৰোঁ, নৰ্মেলি গাখীৰ এনেই গৰম কৰি তাত চেনি গুড়ি বা কফি গুড়ি দি দিওঁ। তেনেদৰে বনোৱাতকৈ এইদৰে বনাই চাব, নিশ্চয় আপুনি ডিফাৰেঞ্চ এটা পাব। এয়া মই হুইস্কাৰটো লৈছোঁ আৰু লাহে লাহে গাখীৰখিনি যেতিয়া উতলিবলৈ ল'ব, মই এইদৰে হুইস্ক কৰি তাত ফেন উঠাবলৈ বা ফ্ৰথ সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। জুইৰ ফ্লেমটো কিন্তু মিডিয়াম টু ল' ৰাখিব আৰু কিছু সময় এনেদৰেই থাকিব যেতিয়ালৈকে ভালদৰে ফেন উঠি নাহে। আৰু মাজে মাজে অকণমান জুই মাজে মাজে আপুনি বঢ়াইও দিব পাৰে যদি বহুত কমা যেন লাগে। এইদৰে ভালদৰে হুইস্ক কৰি যেতিয়া গাখীৰখিনি উতল আহি যাব, আপুনি তাক নমাই থ'ব। এইদৰে গাখীৰত যেতিয়া ফেনটো উঠে, তেতিয়াহে কফি কাপৰ সোৱাদ বাঢ়ে। এইদৰে ভবা হয় একচুৱেলি। ট্ৰেডিশ্যনেলি যিহেতু এইটো ইটালিয়ান কফি হয়, চ' তাত তেনেদৰেই ইয়াক বনোৱা হয়। সেইকাৰণে ময়ো সেই কামটোকে ফ'ল' কৰিছোঁ। এয়া ধুনীয়াকৈ ফ্ৰথ বা ফেন ওলাইছে। এতিয়া ছেইম পেনটোতে মই চেনি আৰু কফি মিহলাই ল'ম। মনত ৰাখিব যে কফি আৰু চেনিৰ পৰিমাণ যাতে সমান হয়। আৰু যদিহে আপুনি বেছি কফি ইমান ভাল নাপায়, যিহেতু আমাৰ লোকেল আমি ইমান কফি নাখাওঁ, হয়নে? চাউথ ইণ্ডিয়াতহে বেছিকৈ কফি খোৱা হয়, নৰ্থ ইষ্টৰ ফালেনো চাহে বেছিকৈ খাওঁ আমি। চ' যদি আপুনি ইমান ষ্ট্ৰং ভাল নাপায়, তো চেনিৰ পৰিমাণটো অকণ বঢ়াই ল'ব আৰু তাত মিহলাব গৰম গাখীৰৰ সলনি আপুনি যদি পানী মিহলাব খোজে, তেতিয়াও কোনো কথা নাই, মিহলাব পাৰে। আৰু ভালদৰে ইয়াক মিহলাই হুইস্ক কৰি ল'ব, হয়তো হাতেৰে বা হেণ্ড ব্লেণ্ডাৰেৰে, যিহেৰেই নহওক। হেণ্ড ব্লেণ্ডাৰ যদি ইউজ কৰে তেতিয়াহ'লে 5 মিনিট, আৰু মই যিহেতু হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিম, তো ইয়াক মই 5 মিনিট হুইস্ক কৰিম। হাতেৰে কৰিলে আপোনাৰ চাগে 10 পৰা 15 মিনিট লাগিব পাৰে। আৰু এই কনচিষ্টেঞ্চিটো নোপোৱালৈকে আপুনি হুইস্ক কৰিব। এয়া চাওক, ইয়াতকৈ বেছি দেৰি হুইস্ক কৰিলে ফ্লাফি হৈ যাব আৰু তেতিয়া কেপেচিনো নহয়, বেলেগ কিবা ৰেচিপিহে হ'বগৈ। তো কেপেচিনোৰ কাৰণে এইখিনি কনচিষ্টেঞ্চি আপোনাক দৰকাৰ, যেতিয়ালৈকে চেনি দানাখিনি মিহলি হৈ নাযায়। দেখিছেনে? এতিয়া মোৰ কফি কাপ ৰেডি কৰোঁ আহক। তো মই এটা কাপত প্ৰথমতে অকণমান গাখীৰ মিহলাই ল'ম। প্ৰথমতে মই এই কফিখিনি নিদিওঁ, কিয়নো বস্তুখিনি যিহেতু কুটা মাৰি আছে, তো নিজৰ সুবিধাৰ কাৰণে অকণমান গৰম গাখীৰ লৈ ল'ম আৰু তাত ধুনীয়াকৈ এচামুচ বা 2 চামুচ নিজৰ সোৱাদ অনুযায়ী কফি মিহলাই ল'ম। এইদৰে কফি আপুনি বিট কৰি থ'লে 2-3 দিন ফ্ৰিজত থৈও আপুনি খাব পাৰে, কোনো কথা নাই। এয়া চাওক, একাপ ষ্ট্ৰং কেপেচিনো মই বনাইছোঁ। মই যিহেতু ষ্ট্ৰং ভাল পাওঁ, চ' মোৰ কাৰণে মই ষ্ট্ৰংকৈ বনালোঁ। আৰু এই কাপ মই অকণমান লাইটকৈ বনাম। এয়া ভালদৰে মই গৰম গাখীৰ অকণমান দি কফিখিনি পাতল কৰি ল'লোঁ, যিহেতু কনচিষ্টেঞ্চি ডাঠ হয়। দেখিছেনে? আপুনি গৰম গাখীৰৰ সলনি গৰম পানীও দিব পাৰে, কোনো কথা নাই। এতিয়া এই ফেন থকা গাখীৰখিনি, ফ্ৰথি মিল্কখিনি অকণমান যিমান ওপৰৰ পৰা আপুনি পাৰে এনেকৈ ঢালি দিব। আৰু এয়া চাওক,
লগালগি ৰেডি হৈ গ'ল মোৰ ৰেষ্টুৰেণ্ট ষ্টাইল কেপেচিনো কাপ। এয়া দেখিছেনে ইমান ধুনীয়া ফ্ৰথি লুক এটা আহিছে আৰু বিশ্বাস কৰক কফিখিনি খাই ইমান ধুনীয়া ফ্লেভাৰ আহিছে। কফিখিনি যে আমি ব্লেণ্ড কৰিছিলোঁ সেই ব্লেণ্ড কৰাৰ কাৰণেই এটা বেলেগ ধৰণৰ ফ্লেভাৰ ওলাই আহিছে। আপোনালোকে চাবচোন ট্ৰাই কৰি ঘৰত। এখন হেতাৰে কুটি দিলোঁ মই কফিখিনি আৰু এয়া চাওক ইমান ধুনীয়া ফ্ৰথি ইমান ধুনীয়া ফেন থকা কফি ৰেডি হৈ গ'ল একদম ৰেষ্টুৰেণ্ট ষ্টাইল। এতিয়া আৰু ৰেষ্টুৰেণ্ট যাব নালাগে, ঘৰতে আপুনি এনেকুৱা কফি বনাই এনজয় কৰিব পাৰে। এয়া মই বাহিৰত অকণমান ওলাই আহিছোঁ, ধুনীয়া অকণ বৰষুণ দি আছে আৰু এনেকুৱা বৰষুণ বতৰত এনেকুৱা ধৰণৰ গৰম কফি খাবলৈ সঁচাকৈ বহুত ভাল লাগে। ভিডিঅ'টি চাই যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব।